বন্ধুসকল, মই আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হ'ল কচুৰ লতিৰ চব্জি। এই চব্জিখন বনাবলৈ মই আৰম্ভ কৰিম। এতিয়া মই চব্জিখন অকণমান গৰম পানীত উতলাই ল'ম, নহ'লে কচুখিনি ধৰিব পাৰে। এয়া মই কচু অকণমান গৰম পানীত দি উতলাই ল'ম। কচুৰ লতিৰ চব্জিখন বনাবলৈ মই এটা পিঁয়াজ কাটি লৈছোঁ, নহৰু লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ আৰু শুকান জলকীয়া লৈছোঁ। এতিয়া কচুৰ লতিখিনি বইল হৈ গ'ল। এতিয়া পানীখিনি মই উলিয়াই দিম। কেৰাহীটো গৰম হৈ গৈছে। এতিয়া মই ইয়াতে তেল দি দিছোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই পাঁচফোৰণ অকণমান দি লৈছোঁ আৰু লগতে তেজপাত এটা, শুকান জলকীয়া 4টা, কেঁচা জ্বলা 4টা আৰু পিঁয়াজখিনি দি অকণমান মই ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া আদা নহৰু অকণমান দি অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আদা নহৰুখিনি ভজা হৈ গৈছে। এতিয়া কচুৰ লতিখিনি ইয়াতে দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। ভাজি লৈ ইয়াতে নিমখ 1 চামুচ দি লৈছোঁ, ৰং গুড়া 1 চামুচ, ধনিয়াৰ গুড়ি 1 চামুচ, জিৰাৰ গুড়ি 1 চামুচ। এতিয়া এইখিনি বস্তু মই অলপ ভালদৰে মিহলাই লৰাই দিম। এইখিনি ভালদৰে লৰাই লৈ এতিয়া মই ঢাকনিৰে ঢাকি ল'ম। এই কচুৰ লতিবিলাকত আইৰণ পোৱা যায়। শৰীৰৰ কাৰণে বহুতেই উপকাৰী। এই কচুৰ লতি বনাই আপোনালোকে ঘৰত খাই চাব, খুবেই ভাল পাব। ভজা হৈ গৈছে। এতিয়া ইয়াতে অকণমান পানী দিম। এতিয়া পানী দি সিজিবলৈ দিম অকণমান সময়। চাওক কচুৰ তৰকাৰীখন তৈয়াৰ হৈ গৈছে। এতিয়া মই ইয়াতে কালাৰৰ কাৰণে অকণমান কাশ্মীৰী জ্বলা দি দিছোঁ আৰু চচ অকণমান দি দিছোঁ, টমেটো চচ। সোৱাদৰ কাৰণে টমেটো চচ অকণমান দি লৈছোঁ আৰু গৰম মছলা অকণমান দি লৈছোঁ। এতিয়া অকণমান লৰাই চব্জিখন নমাই থৈ দিম। এতিয়া তৈয়াৰ হৈয়ে গৈছে। চব্জিখন তৈয়াৰ হৈ গৈছে। এতিয়া গেছটো বন্ধ কৰি থওঁ। কচুৰ চব্জিখন মই বাতি এটাত উলিয়াই লৈছোঁ। চব্জিখন তৈয়াৰ হৈ গৈছে। আপোনালোকে এই চব্জিখন ঘৰত বনাই খাই চাব, খুবেই ভাল পাব। চব্জিখন খাই কেনে পালে কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীৰ লগত মোৰ শ্বেয়াৰ কৰিব ভিডিঅ'টো চাই যদি ভাল লাগিছে শ্বেয়াৰ কৰিব আৰু লাইক কৰি দিব।